গুড মৰ্ণিং এভৰিৱান। মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। ময়ো ভালে আছোঁ। আৰু এয়া ৰাতিপুৱা আমি খাই বৈ এয়া বাহিৰলৈ আহিছোঁ, মানে হাজবেণ্ড ডিউটি যাব আহিছে। আৰু চাওকচোন আজি ইমান কুঁৱলী দি আছে, বহুত ঠাণ্ডাও পৰিছে। এয়া আমাৰ পাপু, এয়া হাজবেণ্ড ডিউটি যাব ওলাইছে, পিছে পিছে যায় সিও। এয়া চাওকচোন, তাক মাৰিব লাগে, তাৰপিছতহে হেণ্ডছেক দিয়ে। এয়া চাওক পিছে পিছে গৈয়ে আছে, সদায় এনেকুৱা কৰে, ডিউটি যাবৰ পৰত ওলাই যায়। আৰু হাজবেণ্ড যোৱাৰ পিছতে মই বজাৰ যাব ওলাইছোঁ। চাদৰ এখনৰ দহি গাঁঠিব আছে, তাৰে সূতা আনিব গৈ আছোঁ। এয়া টাউনলৈ গৈ আছোঁ। আৰু এয়া বস্তুখিনি লৈ ঘৰ আহি পালোঁ। আৰু এইযোৰ হ'ল মেখেলা চাদৰ, মানে বহুত দিন আগতে আনি থৈছিলোঁ, চিলাই ল'লোঁ, কিন্তু দহিটো গাঁঠিব লাগে আজি, আৰু আজিতে খতম কৰিব লাগিব। মানে অহাকালি পিঠা লাড়ু বনাব লাগিব যে, বিহুটো আহিলেই। আৰু এয়া গাঁঠিবলৈ ৰেডি হৈ গৈছোঁ। আৰু আজি মানে মই ফাৰ্ষ্ট টাইম গাঁঠি আছোঁ। এনেই জানো মানে মোবাইলতে চাই শিকিছোঁ, সেইকাৰণে আজি প্ৰথমবাৰৰ কাৰণে গাঁঠিম। আৰু আপোনালোককো দেখাম কেনেকুৱা হয় জনাব। আৰু এইবোৰ কামত বহুত টাইম লাগে, সেয়ে এতিয়া 1:30মান বাজিছে, কেতিয়া হয় নাজানো। আৰু এয়া চাওকচোন, অকণমান গাঁঠিলোঁ, ইয়াতে বহুত টাইম গুচি গ'ল মোৰ। আৰু এইবোৰ তলত পৰি আছে। আৰু এইকেইটা কেনেকুৱা হৈছে জনাব। আৰু ফাইনেলি হৈ গ'ল, গধূলিয়ে হ'ল, এতিয়া 6টামান বাজি গ'ল। হাজবেণ্ডো আহি গ'ল ডিউটিৰ পৰা। এতিয়া অকণমান বজাৰৰ পৰা আহোঁ দুয়োটাই। আৰু চাদৰখন কেনেকুৱা হৈছে জনাব। আৰু এই আমি মাছৰ বজাৰত আহিছোঁ, আৰু এই মাছটো ল'লোঁ, এইটো কমন কাট, কাৰণ মই মাছৰ কণী খাই বহুত ভাল পাওঁ। আৰু এয়া ৰুম আহি পাই ভাততে লাগি গ'লোঁ, কাৰণ সোনকালে ভাতটো বনাই লওঁ। ইফালে চাহ বনাই আছোঁ, আৰু এইফালে মাছটোও ফ্ৰাই কৰি লওঁ। আৰু এয়া আমাৰ চাহ হৈ গ'ল। আৰু এয়া আমাৰ ৰাতিৰ ভাত, মাছৰ চব্জি বনাইছোঁ বিলাহীৰ লগত, লগতে মাছৰ কণী ফ্ৰাই, পিঁয়াজ জলকীয়াৰ লগত। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।